Hello guys and welcome to my channel. বহুত দিনৰ মূৰত লং ব্লগ বনাই আছো। তো আজি আমি গৈ আছো মামাৰ ঘৰত, মানে মোৰ শাহুমাৰ মাৰ ঘৰত। একচুয়ালি যোৱাৰ প্ল্যান নাছিল, মাৰ দেউতা ৰাতিপুৱাই গ'ল। তাতে গৈ দেখা পালে যে মাহীহঁত মানে মাৰ ভণ্টিহঁত চব আহিছে, সেইকাৰণে মানে আমাকো মাতিছে আৰু আমি এতিয়া গৈ আছো মামাহঁতৰ ঘৰত। বলক আপোনালোকো মাৰ ঘৰখন, মানে মোৰ হাজবেণ্ডৰ ফালৰ মামাৰ ঘৰখন এখন এবাৰ দেখুৱাই আনো। আৰু এয়া চাওক পাছফালে কোন আছে দেখিছে, এখেত মানে যতে যাম মানে আমি এখেত মানে ৰেডি আছে চাওকচোন, পুৰা একদম বহি মেলি ৰেডি আৰু। তো বলক এতিয়া আজি আমি আপোনালোকক মোৰ মাৰ ঘৰত কোন কোন আছে সকলোকে দেখুৱাম আৰু বলক চাই আহোঁ। মামাহঁতৰ ঘৰ বুলি ক'লে অলপ বেলেগ নহয় জানো। সৰুতে কটোৱা তাত স্মৃতিবিলাক বাৰু কেনেকৈ পাহৰিব পাৰোঁ। মানে মামা শব্দটো আহিলে সৰুতে সেই গৰমৰ বন্ধত ঠাণ্ডাৰ বন্ধত কটোৱা দিনবিলাক, আৰু মানে মামা আহিব বুলি ক'লে যিটো এটা ফূৰ্তি বা তাত যাম বুলি ক'লে যিটো এটা ফূৰ্তি, সেইবিলাক মানে পাহৰিব নোৱাৰি নহয় জানো। সৰুতে মানে বন্ধ হ'লেই, গৰমৰ বন্ধ হওক ঠাণ্ডাৰ বন্ধ হওক, ক'ত যাবা বুলি সুধিলে বেলেগ আৰু ঠাই নাই আৰু, মানে তাতেই ফাৰ্ষ্ট যাম মামাহঁতৰ ঘৰ আৰু নহয় জানো। তো ৰাস্তাত গৈ থাকোঁতে পথাৰ দেখিলোঁ, ইমান ধুনীয়া লাগিছে। মানে ধান কাটি হোৱাৰ পিছত তাত যিটো সোণালী কালাৰ, মানে ইমান ভাল লাগে। আৰু তাত এতিয়া ৰ'দ পৰিছে, দৃশ্যমান দেখিবৰ কাৰণে খুব ভাল লগা। আৰু যিয়ে নহওক মামাহঁতৰ কথা অকণমান কৈ দিওঁ। মাহঁতৰ সৰ্বমুঠ ভাই ককাই 8টা, অলপ বেছি নহয় জানো, আগৰ দিনত বাৰু হৈ যায়। তো এয়া পালোঁ মাহঁতৰ গাঁও সুন্দৰী খাল। তো মেইন গেটত এনেকৈ শংকৰদেৱ আৰু মাধৱদেৱৰ মূৰ্তি বনোৱা আছিল, খুব ধুনীয়া। ইয়াতে আদৰণি জনাই এটা ডাঙৰ গেট বনাই থৈছে। তো মাহঁতৰ ভিতৰত জেঠীমা চবতকৈ ডাঙৰ। জেঠীমা আজি অহা নাই বাৰু। আৰু তাৰপিছত মোৰ ডাঙৰ মামাও অলপ বেলেগ জেগাত ঘৰ বান্ধিছে, তেখেতে অলপ দূৰত, কাৰণ একেখন চোতালতে 2-3টা পৰিয়াল থাকিব আজিকালি সম্ভৱ নহয়, সেইকাৰণে তেখেতে অকণমান দূৰত ঘৰ বান্ধিছে। তাৰপিছত মোৰ মা আৰু মাৰ তলত বাকীবিলাক। আৰু চবতকৈ তলত হৈছে সৰু মাহীও আজি আহিছে, আৰু তাৰপিছত ডাঙৰ মাহীও আহিছে। আমি সকলোকে লগ পাম। এয়া হৈছে মাহঁতৰ গাঁও। আৰু তাতে এতিয়া ককা নাই, ককা ঢুকাল। ককা ৰেলৱেত চাকৰি কৰিছিল, তেওঁ 2004 চনতে ঢুকাইছে। তো এতিয়া আমি আইতাক দেখা পাম। তো এয়া হৈছে মাহঁতৰ গাঁৱৰ সত্ৰ। ইয়াত বহুত ডাঙৰকৈ দৌল হয়, বহুতেই ডাঙৰ। আৰু আগতে মানে দৌল গম পাইছিলোঁ মাধৱ মন্দিৰত, মানে হোলীৰ আগদিনা হৈছিল, সৰুকৈ আৰু ইমান নাজানো। এতিয়া বিয়া হৈ গম পাইছোঁ মানে কেনেকুৱা। আৰু এইবাৰ মানে আমাৰ গাঁৱতো দৌল বহুত ডাঙৰ হ'ব। তো ফাইনেলি পাই গ'লোঁ মামাহঁতৰ ঘৰ। এয়া মামাহঁতৰ এণ্ট্ৰেঞ্চ ঘৰখনৰ। ইয়াত এটা ডাঙৰকৈ মৌচুমী গছ আৰু এজোপা মানে টেঙা গছ আছে, বৰ ধুনীয়া দেখিবৰ কাৰণে। গৈ পাই মানে কি ক'ম আৰু, দেখা পাইছোঁ চবেই মানে পুৰা লাগি গৈছে আৰু খোৱাত। আৰু এখেত মানে মা দেখিছে নহয়, শাহুমা সেইফালে, মাজত এই দুজন সৰু মাহীৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰা, শ্বেত পিন্ধাটো ডাঙৰ আৰু স্পৰ্টিং পিন্ধাটো সৰু, আৰু মামাৰ ছোৱালী। এইফালে আমাৰ আইতা, এখেতেও পুৰা একদম জুৰি আছে আৰু মোৰ ফালে চাবলৈ সময়ে নাই। এই মাত দিছোঁ তেতিয়াহে চাইছে আৰু হাঁহিছে। মানে এয়া ফটো দেখাই দিছোঁ, বিলাই থকাজনী হৈছে মামী। তো মানে পুৰা সিহঁতি খোৱাত ব্যস্ত আৰু ফটো উঠাত ব্যস্ত, মানে কি ক'ম আৰু। সিহঁতি কৈছে কিয় ভিডিঅ' কৰিছা, লাজ লাগিছে কিয় ভিডিঅ' কৰিছা। আৰু এখেতক মানে কি ক'ম আৰু, এখেত মানে সেইদিনা বেহুচ হ'ব বাকী আছিল। মানে মইতো ভাবিছিলোঁ এখেতক ICUত থ'বই লাগিব নেকি। জিমিয়ে মানে ইমানে ভুকিছে, তাই মানে হাঁহ হোৱা নাই ঘৰৰ পৰা ওলাই আহিবলৈ। মাহী মানে এবাৰ ভয় খুৱাই দিলে, তথাপিও লৰচৰ হোৱা নাই। মানে ভয়তে মানে চুপি চাইছে। আৰু এখেতজনী যে এইজন পিন্দাস, ভুকি থাক, মোক কামুৰিলেও কামোৰ, মই খামেই। মানে তো এইখিনি কৰি থাকোঁতে আমাৰ মামীয়ে ভিতৰতে ভাত দিলে। আমি কৈছিলোঁ আমি তলতে বহি খাম বুলি, কিন্তু নাই, মামীয়ে মানে ক'লে নাই ভিতৰতে বহা। দেখিছেনে কিমান বনাইছে, বেছিভাগ মাংস 2খন মাহীৰ ল'ৰাই বনাইছে, মাছ মামীয়ে বনাইছে, চব্জি এনেকৈ মিলিজুলি চবে বনাইছে আৰু ইমান টেষ্টি লাগিছে। এয়া নাইটি পিন্ধা হৈছে সৰু মাহী আৰু ডাঙৰ মাহী। আৰু ফাইনেলি খাই বৈ আমাৰ এতিয়া বাই বাই ক'বলৈ হ'ল, কাৰণ মানে কি ক'ম আৰু, হাজবেণ্ডৰ মানে কাম আৰু মোৰো অলপ গধূলি মই টিউশ্যন কৰোঁ। তো টিউশ্যন আহি পাইছে, সেইকাৰণে সোনকালে ওলাই যাব লগা হ'ল। আইতা মানে বৰ জোৰ দিছে থাকিবৰ কাৰণে, বাৰ কৈছে থাকাচোন। তাত আৰু খোলা বাৰত অলপ কথাটো বেলেগ হৈ যায় নহয় জানো। তো এতিয়া আমি আহোঁ। তো চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব, আৰু প্লিজ কমেণ্ট কৰিব ভিডিঅ'বোৰ কেনেকুৱা পাইছে। আজিলৈ ইমানে, টাটা।